গুড মৰ্ণিং, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি মই গড়লৈ যাবলৈ ওলাইছোঁ, মানে লখিমপুৰলৈ যাব ওলাইছোঁ। অলপ আছে জহলীয়া বায়ু আমাৰ। কি খবৰ জহলীয়া বাই? মোৰ ভালে, কিন্তু যাবগৈ বুলি দুখ লাগিছে আৰু কাহিনীটো সেইটো। যাই কেইদিন থাকে আকৌ বিশেষকৈ খাই জল্দি আহিব লাগে মানে। আমি এতিয়া বৰ্তমান যাব ওলাইছোঁ আৰু গৈ আছোঁ। আৰু বৰ্তমান আহি পাই গ'লোঁ গড়ত, যিহেতু পাই গ'লোঁ লখিমপুৰ। এতিয়া আহি আছোঁ এতিয়া আলু খানিবলৈ, মানে আলু খানিবলৈ নহয়, ঘৰৰ মানুহে যিহেতু আলু খানি আছে, আলু বাৰীত আহিছোঁ মাক আৰু মানুহজনীক নিবলৈ বুলি। আৰু যাওঁ, গৈ পোৱাই নাই এতিয়ালৈকে। গুড মৰ্ণিং সকলোকে। আৰু কালি আৰু যিহেতু ভিডিঅ' নবনালোঁ, এতিয়া ডাইৰেক্ট আহি পাই আজি ৰাতিপুৱাহে ভিডিঅ' বনাইছোঁ। আৰু এতিয়া আহিছোঁ বৰ্তমান নদীলৈ। এই ইয়াত এতিয়া তাত থাকিলেতো, গুৱাহাটীত থাকিলে নদীত অহা নহয় তেনেকৈ, বা নদীলৈ কিবা নহয়। আৰু মইতো গাঁৱত থাকিলে প্ৰায় নদীলৈ আহোঁ। ভাল লাগে নদীৰ দৃশ্যটো, আৰু নদীৰ পৰিৱেশটোৱে ভাল লাগে, বহুত ধুনীয়া লাগে আৰু মনটো মুকলি হয়। গুৱাহাটীত সোমাই থাকোঁতে ধূলি বালি বেছি, আৰু যেতিয়া গাঁৱত আহোঁ, বহুত জংঘল এৰিয়া হয় আমাৰ একদম চাওক এইফালে। গাঁৱত এতিয়া মই বৰ্তমান নদীত আছোঁ। ভাল লাগে নদীত আহিলে, মনটো ফ্ৰেছ লাগে, নিজকে কিবা এটা ভাল লাগে। সেইকাৰণে আহিলে প্ৰায় নদীলৈ আহোঁ। নদীলৈতো আহোঁৱেই মই। আৰু সেইফালে কাটি ৰাখিছে মেজিৰ কৰি, এইফালে মেজি কৰি এইবোৰ। তাৰপৰা আছে, এইখন নদী হয়, ইমান ডাঙৰ নদী নহয়, শিঙৰা নদী বুলি কয় আমাৰ এইখনে। তাৰপৰা এইবোৰ যিমান আছে এইবোৰ আমাৰ গাঁৱৰ মানুহৰে আলু খেতি হয়। আলু খেতি চব যিমান আছে চব আলু খেতি আছে, বহুত আছে। আমাৰ ঘৰৰো আছে, আৰু গাঁৱৰ মানুহৰ আছে যিমান, এইবোৰ চব আলু খেতি হয়। এইফালে অৰুণাচল বৰ্ডাৰ পাই যায়, এইফালে এইখন অৰুণাচল পাহাৰ, আৰু অৰুণাচল যিহেতু সীমাতে লাগি আছে আমাৰ, সেইখনেই অৰুণাচল হয়। মই আপোনালোকক কেতিয়াবা সময় সুযোগ পালে ভিডিঅ' বনাই দেখাম গৈ। এইবোৰে হ'ল এনেকৈ নদী বালিত আলু খেতি, চব আলু খেতি। আহিলোঁ ঘৰত, এতিয়া ঘৰত পাই গ'লোঁ। ঠিক আছে, এতিয়া বাই বাই। অন্য এটা ভিডিঅ'ত লগ পাম সকলোকে। আজিলৈ বাই বাই।